हेलो बंधुসকল हालोइटकर এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো সো অহাকালি অৰ্থাৎ 25 জুন তাৰিখে ৰাতিপুৱা 9 বজাত দিব আসাম হায়াৰ সেকেন্ডাৰী ৰিজাল্ট সো 9 বজাৰ পাছতে যি 14টা অফিচিয়েল ওয়েবসাইট দিয়া হৈছে সেইকেইটাৰ আপোনালোকে ৰিজাল্টটো একদম সহজতে চাব পাৰিব গোটেইকেইটা ওয়েবসাইটৰে লিংক মই ডেসক্ৰিপচনত দি দিম তাৰ ভিতৰত কাউন্সিলৰ অফিচিয়েল যেটো ওয়েবসাইট আছে ahsec.nic.in বা যিকোনো ওয়েবসাইটতে গৈ কিনে আপোনালোকে আপোনাৰ ৰোল নাম্বাৰটো দি কিনে তাতে আপোনাৰ ৰিজাল্টটো 9 বজাৰ পাছত একদম সহজতে চাব সো এটা ৰোল নাম্বাৰ নোহোৱাকৈও ৰিজাল্ট চাব পাৰি নেকি আপুনি বেলেগ কাৰোবাৰ ৰিজাল্ট চাব বিচাৰে তেও ৰোল নাম্বাৰটো নাই আপোনাৰ তাত তেওঁৰ নামটো বহুৱাই দি কিনে আপুনি তেওঁৰ ৰিজাল্টটো চাব পাৰিব এইটো কৈ আছো মই ভিডিওটোৰ তাৰ আগতে আৰু এটা বেলেগ উপায় আছে সেইটো হৈছে মোবাইল এপ্লিকেশন উপলব্ধ বুলি এটা অফিচিয়েল এপ্লিকেশন আছে প্লে ষ্টৰত হেতু লিংকটো ডেসক্ৰিপচনত পাই যাব তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব হেতুটো সিম্পল আপোনালোকে ৰোল নাম্বাৰটো দি কিনে ডাইৰেক্ট সেই এপ্লিকেশনৰে যদি চাব বিচাৰে সেই এপ্লিকেশনটোত আপোনালোকে চাব পাৰে সো এটা আপোনালোকে যদি ৰোল নাম্বাৰ নোহোৱাকৈ অকল নামেৰে ৰিজাল্টটো চাব বিচাৰে তেনে হলে আপোনালোকে ওয়েবসাইট এটা যাব লাগিব হেতু হৈছে 𝐦𝐨𝐶.net ব্ৰাউজাৰত গৈ কিনে এই ওয়েবসাইটটো সাৰ্চ কৰি দিব বা ডেসক্ৰিপচনত লিংক আছে ওয়েবসাইটটোৰ তাৰ পৰা ডাইৰেক্ট এই ওয়েবসাইটটোত আহিব পাৰিব ওয়েবসাইটটো ওপেন হোৱাৰ পাছতে প্ৰথমতে আপোনালোকে পাব ইয়াতে AHSEC ৰিজাল্ট 2020 ইয়াতে ক্লিক কৰি দিব দিয়াৰ পাছতে ইয়াতে চাব পাৰে বৰ্তমানটো ইয়াতে টাইমটো দেখাই আছে কিমান টাইম আছে ৰিজাল্টলৈ ৰিজাল্ট যেতিয়া 9টা বাজিব তাৰ পাছত আপোনালোকে ইয়াতে নামটো দি কিনে ৰিজাল্টটো চাব পাৰিব সো মেট্ৰিকৰ ক্ষেত্ৰতো ইয়াতে আহিছিল আপোনালোকে চাব পাৰে সেবা ৰিজাল্টছত ইয়াতে তলত ক্লিক কৰিলে মেট্ৰিকৰ ক্ষেত্ৰতো ইয়াতে দুটা অপচন আছিল ওপৰত আপোনালোকে ইয়াতে ৰোল নাম্বাৰটো দি কিনে সাবমিটত ক্লিক কৰিলে ৰিজাল্টটো চাব পাৰে আৰু তলত আপোনালোকে ইয়াতে অকল নামটোৰে ৰিজাল্টটো চোৱাৰ ইয়াতে সুবিধাটো আছিল সো এইচএছৰ ক্ষেত্ৰতো যেতিয়া ৰিজাল্টৰ দিনা 9 বজাৰ পাছত আপোনালোকে ওয়েবসাইটটো আহি কিনে অকল নামটো দি কিনে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব সো এইখিনি আছিল ভিডিওটোত কেনে লাগিল জনাব মোক কমেন্ট বক্সত যদি ভাল লাগিছে ভিডিওটো তেনে নিশ্চয় লাইক কৰিব আৰু যদি নতুনকৈ আহিছে চেনেলত তেনে হলে তলত এটা ৰঙা ৰঙৰ সাবস্ক্ৰাইব বটন আছে হেতু ক্লিক কৰি দিব তাৰ কাষতে এটা বেল আইকন আছে হেতুও ক্লিক কৰি দিব সো আজিলৈ মানে নেক্সট ভিডিওত লগ পাম ধন্যবাদ জয় অসম।